নমস্কাৰ, মোৰ নাম হ'ল দেৱজিৎ শইকীয়া। আজি মই আপোনালোকক এজন ৱেইটাৰৰ কাহিনী শুনাবলৈ ওলাইছোঁ। আৰু ৱেইটাৰজনৰ নাম হ'ল চন্দন। সি জীৱনত হায়েষ্ট পজিটিভ এটিটিউডৰ সৈতে জীৱন যাপন কৰিছিল। তেওঁক যোনে সোধে যে খবৰ কেনেকুৱা, সি এটাই উত্তৰ দিয়ে যে মোৰ খবৰ বহুত ভাল। মই বিচাৰোঁ যে সকলো মোৰ দৰেই বা মোতকৈ বেছি সুখী থাকক। সি এইটো ভাৱ লৈ তাৰ নিজৰ জীৱন যাপন কৰি আছিল। তাত বহুতে কয় যে তুমি ৱেইটাৰৰ কাম কৰা, তাতকৈ তুমি বহুত ভাল কাম আছে, সেয়া নকৰা যে কিয়? তেতিয়া সি কয় যে মোৰ এই কামটো কৰিয়ে ভাল লাগিছিল, মই এই কামটো কৰি মজা পাওঁ, সেইকাৰণে মই এই কামটোৱেই কৰোঁ। সি মানুহৰ কথা বেছি ধ্যান নিদিয়ে, সি অকল নিজৰ কথাকহে বেছি ধ্যান দিয়ে। তাৰ জীৱন তেনেকৈ চলি আছিল, কিন্তু হঠাৎ তাৰ লগত এটা দুৰ্ঘটনা হ'ল। সি যোনখন ৰেষ্টুৰেণ্টত কাম কৰি আছিল, সেইদিনা সেইখন ৰেষ্টুৰেণ্টৰ পিছফালৰ দৰজাখন লগাবলৈ পাহৰিলে, আৰু সেই সুযোগতে পিছফালৰ পৰা 4-5জন চোৰ হাতত বন্দুক লৈ সোমাই আহিল। তাৰ ফালে বন্দুক টোৱাই এটা চোৰে তাক লকাৰটো খুলিবলৈ ক'লে, আৰু তাত যি আছে সেয়া লৈ যোৱাৰ ধমকি দিলে। চন্দনে জানি শুনি লকাৰটোত ভুল পাছৱৰ্ড এণ্টাৰ কৰিছিল। তাৰ ভয় লাগিছিল, তাৰ হাত কঁপি উঠিছিল, কিন্তু বাৰে বাৰে সি জানি শুনি লকাৰটোত ভুল পাছৱৰ্ডে টাইপ কৰি আছিল, আৰু লকাৰটো খোল খোৱা নাছিল। চোৰকেইটাই জানিছিল যে চন্দনে ইয়াৰ পাছৱৰ্ডটো ভুলকৈ টাইপ কৰিছে। চোৰকেইটাই জানে যে সি ৰেষ্টুৰেণ্টখনৰ সকলোতকৈ বিশ্বাসী মানুহ। সিহঁতে তাক আৰু গালি পাৰিব ধৰিলে, কিন্তু সি ভুল পাছৱৰ্ডে টাইপ কৰি আছিল। সেই চোৰকেইটাৰ ভিতৰত এটা চোৰে খঙত ৰ'ব নোৱাৰা হৈ চন্দনক গুলি মাৰি দিয়ে। চন্দনৰ ভাগ্য ভাল, গুলিটো গৈ তাৰ বাওঁ হাতখনত লাগিল, কিন্তু সি ভয়তে বেহুচ হৈ মাটিত পৰি গ'ল। সিহঁতে মৰিলে বুলিয়ে ভাবিছিল, আৰু তাক তাতে পেলাই থৈ সিহঁত চব পলাল। অলপ সময় পিছত সেই ৰেষ্টুৰেণ্টত যিসকলে কাম কৰে সকলোখিনি মানুহ আহে। চন্দনৰ হাতৰ পৰা তেজ ওলাইছে, আৰু সি মাটিত পৰি আছে। এম্বুলেঞ্চ এখন মাতি সকলোৱে তাক ধৰি হস্পিটেললৈ লৈ গ'ল। ডক্টৰে তাৰ অপাৰেশ্যন কৰিলে, আৰু দুদিনৰ পিছত তাক ৰিলিজ দিলে। যেতিয়া চন্দন ঘৰত আৰাম কৰি আছিল, তেতিয়া ৰেষ্টুৰেণ্টৰ মালিকে তাক লগ ধৰিবলৈ তাৰ ঘৰলৈ আহিল। মালিকে তাক সুধিলে যে এতিয়া কেনেকুৱা চন্দন? সি ক'লে যে মোৰ খবৰ বহুত ভাল, মই বিচাৰোঁ যে সকলোৱে মোৰ দৰে বা মোতকৈ বেছি সুখীত থাকক। মালিকে তাক সুধিলে যে তোমাৰ লগত ইমানখিনি হৈ গ'ল, কিন্তু তুমি এতিয়াও আগৰ হাঁহিটোৱেই লৈ জীয়াই আছা। চন্দনে ক'লে সেইদিনা যে ৰেষ্টুৰেণ্টত গুলি মাৰিছিল চোৰকেইটাই, তাৰপিছত মই মাটিত পৰি গ'লোঁ। তেতিয়া মোৰ হাত দুটা অপশ্যন আছিল, এটা হাৰ মনা আৰু এটা হ'ল যুদ্ধ কৰাৰ। মই ছেকেণ্ড অপশ্যনটো চুজ কৰিলোঁ। আপুনি জানেনে, মোক যেতিয়া হস্পিটেল লৈ গৈছিল, মোৰ অলপ হোচ আহিছিল। মই ডক্টৰ দেখা পাইছিলোঁ, নাৰ্ছো দেখা পাইছিলোঁ, অপাৰেশ্যন থিয়েটাৰো দেখা পাইছিলোঁ। মই তেওঁলোকৰ মুখত এটা ভয় দেখিছিলোঁ যে যদি অপাৰেশ্যন কৰোঁতে সি মৰি যায়, তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে মোক সুস্থ কৰি দিয়ক, মই আকৌ জীৱন যাপন কৰিব বিচাৰোঁ। তেওঁলোকে মোৰ এই কথাত সাহস পালে, আৰু ৰিজাল্ট এয়া। মই নকওঁ যে মই মোৰ কনফিডেঞ্চৰ কাৰণে ঘূৰি আহিলোঁ, তেওঁলোকে ভালকৈ ট্ৰিটমেণ্ট কৰাৰ কাৰণেহে মই ঘূৰি আহিলোঁ বুলি মই ভাবোঁ। এনে লাগিছিল যে চন্দনে তাৰ মালিকক নহয়, আমাক সেই শিক্ষা এটা দি থৈ গ'ল। জীৱনত আপোনাৰ ওচৰত বহুত চেলেঞ্জ আহিব, জীৱনে আপোনাক পৰীক্ষা ল'ব। এই সকলোখিনি পৰিস্থিতিত আপুনি কেনেকৈ ৰিয়েক্ট কৰে, সেয়াহে জীৱন। এই সৰু কাহিনীটোৱে এয়াই কয় যে জীৱনত হায়েষ্ট পজিটিভ এটিটিউডৰ সৈতে জীৱন যাপন কৰক। এইটো আপুনি মানি লওক যে জীৱনত যি হৈছে তাৰ ৰিজাল্ট ভালেই হ'ব, আজি নহয় কালি হ'লেও ভালেই হ'ব। এই সৰু কাহিনীটো কৈ মই দেৱজিৎ শইকীয়া আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।